সমূহ কবিতাপ্ৰেমী দৰ্শক শ্ৰোতালৈ আন্তৰিক অভিনন্দন জনাই উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টৰ প্ৰযোজনাত আজাৰাৰ বহিপাৰা নিবাসী কবি ইৰাৱতী দাস মানিৰ এটি কবিতা মই অনুৰূপা চৌধুৰীয়ে আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম শিৰোদা তুমি নাই। তোমাৰ শীৰ্ণ দেহটোৰ ভিতৰৰ কলিজাটো এক অদম্য সাহসৰ সোঁত, যি সদায় ডুব গৈ আছিল আমোল শব্দৰ জোনাকত। এটা বৰষুণত তিতা আবেলি আধা মেলা বেলিটোৱে কৈ গ'ল, শব্দৰ সৈতে ধেমালি কৰা মানুহজন হেৰাই গ'ল। সেউজ পৰাণৰ গান গাই গাই ভালপোৱাৰ দিক্সৌ বাটেৰে দূৰ সীমনালৈ নীলিমাৰ আঁচলেৰে সৰি পৰিল বৰষুণৰ চকুপানী। দিশহাৰা হ'ল শব্দৰ জাক জাক পক্ষী। সুগন্ধি পখিলাৰ সৈতে হয়তো এতিয়া তোমাৰ যাত্ৰা সহবাসৰ প্ৰেম ৰ'দালিৰ মৌকুম বিচাৰি থিয় দিছোঁ সেউজ সোণোৱালী পথাৰত। কি জানিবা পাওঁৱেই প্ৰেমৰ শব্দবোৰ তোমাৰ দৰে। তুমি অবিহনে শব্দবোৰো যেন উচুপিছে ডাৱৰৰ আঁৰে আঁৰে। অনাথ শিশুজাকৰ দৰে শিৰোদা তোমাকেই বিচাৰি